প্ৰথম দিন আজি কিবা সোমবাৰ আমাৰ চৰাইবাহী যি সোণাই নৈ পাৰ আছে দলং সোণাই দলং তাৰ কাষৰীয়া যিবিলাক মানে নৈ কাষে কাষে যিবিলাক ঘুলি আছে চবেই বুজি নাপায় এইবিলাক স্থানত বিভিন্ন স্থানত একদম এইবিলাক ঘৰৰ পৰা আহি ইয়াত পিটি ভোজ খাইছে গাঁৱৰ ল'ৰা ছোৱালী আহিছে আইসকল আহিছে আইসকলে একদম পুৰা নৈ পাৰত হাৱা খাই এয়া মানে খানা বনাইছে আহি আৰু ল'ৰা ছোৱালীবিলাকে একদম ধুনীয়াকৈ এতিয়া আইতা বৰমা খুৰী যোনে যি বনাইছে আৰু সাধু শুনি আজি পিকনিক খাই আছে খাব এতিয়া ৰেডি হৈছে এইটো চাইডে তাৰপৰা আমিও যেনিবা আছোঁ আমিও আহিছোঁ আমাৰ দেৰি হ'ল আমি বেলেগত ক'ৰবাত ব্যস্ত হৈ আছিলোঁ অঁ আমিও ক'ৰবাত ব্যস্ত হৈ আছিলোঁ আমাৰ খানা ধুনীয়াকৈ ৰেডি হৈ আছে ৰেডি হৈছে এইসকলে খাম বুলি আহিছে পূৰা উঠত ৰং চং লগাই এয়া আছে চাই লওক কিবা কয় নেকি নতুন বছৰ বুলি কিবা কওক হেপী নিউ ইয়েৰ আমাৰ দেখিছে আপুনি বা দেখিছে কিমান ঠিক টাইমত আপোনালোক ওলাইছে আহি অঁ আপুনি বাইক আমাৰ এসকল আহিছে খুৰ্দু সাতগাঁৱৰ পৰা আহিছে আমাৰ চৰাইবাহী সোণাই পাৰত আহিছে পিকনিক খোৱা উল্লাসত আমাৰ ছাৰো আহিছে আপোনাৰ দাদা আছে দাদা কিবা কয় যদি কওক একদম হেপী নিউ ইয়েৰ দাদা আহিছে আমাৰ চৰাইবাহী সোণাই পাৰত নৈ পাৰত পিকনিক খাব আহিছে অঁ আমি সকলোকে ধন্যবাদ দিব লাগিব নতুন বছৰ শান্তিয়ে আহক বছৰটো আজি প্ৰথম দিন আমাৰ এইসকলে ধুনীয়াকৈ বনাইছে বহুত কষ্টই বনাইছে আৰু আজি অঁ ৰ'ব না বহুত কষ্টই বনাইছে যাতে প্ৰতিটো সোৱাদে যাতে মানে ঠন হৈ পাওক জুতি হৈ পৰক দাদা কিবা কবি নেকি কিনো কবি আৰু নতুন বছৰ আৰু কি নতুন বছৰ আৰু দেখিছা কেনেকৈ কয় নতুন বছৰ জানুৱাৰী আৰু জানে সকলোৱে আৰু কি ক'ম আৰু হৈছে অঁ নাই সকলোকে হেপী নিউ ইয়েৰ অঁ কিবা ক'বা নেকি হয় কিবা ক'বা নেকি আমি আছোঁ এতিয়া আমাৰ একদম বিভিন্ন স্থানত যিবিলাক পিকনিক খোৱা ৰাইজ পৰিয়ালসহ আহিছে চলিয়ে থাকে ইয়াৰ নৈ পাৰত বিভিন্ন ঠাইৰ পৰা আজিয়ে নহয় খাই থাকে আজি বছৰৰ ফাৰ্ষ্ট আহিছে যোৱাকালি লাষ্ট ডিচেম্বৰ আছিলে যোৱাকালি একদম প্ৰগ্ৰাম বিভিন্ন স্থানত প্ৰগ্ৰাম ইয়াত ৰাইজে কোনো মানে হাই হুলস্থুল নাই ধুনীয়াকৈ খাইছে ভাল পাব নৈ আছে আমাৰ চৰাইবাহী নিকটৱৰ্তী এই সোণাইখন আমাৰ চৰাইবাহীৰ ওচৰৰে আমাৰ বৈ গৈছে এই সোণাইখনৰ লগত আমাৰ প্ৰতিজন চৰাইবাহীবাসীয়ে বিভিন্ন ধৰণৰ স্মৃতি জড়িত হৈ থাকে গতিকে লাহে লাহে এই সোণাইখনৰ লগত সংগতি ৰাখি যি আমাৰ নৱবৰ্ষৰ যি আদৰণি যেনেকৈ আমি জনাব লাগে আজি সোণাই পাৰত চৰাইবাহীৰ বিভিন্ন যিসকলে পৰিয়ালসহ ভোজ বা প্ৰীতি ভোজ খাইছেহি তেখেতসকলো ইয়াত আমি দেখিও পাইছোঁ বিভিন্ন ধৰণৰ তেনেকুৱা সংগঠন হওক বা পৰিয়াল হওক ইয়াতে প্ৰীতি ভোজ গ্ৰহণ কৰিছে আৰু সকলোৱে খুব সুন্দৰভাৱে মিলা প্ৰীতিভাৱে এই নতুন বছৰক আদৰণি জনাব বিচাৰিছে
আমি ভাল পাইছোঁ আৰু এটা প্ৰাকৃতিক সুন্দৰ পৰিৱেশ। বৰ্তমান আমাৰ শৰীৰৰ যিটো ফুলবোৰ হালধীয়া হৈ ফুলি আছে তাৰ এটা সুন্দৰ এটা পৰিৱেশ। এই পৰিৱেশত আমি সকলোৱে মিলি আমি নতুন বৰ্ষক আদৰণি জনাব পাৰিছোঁ, সেইটোৱে আমাৰ কাৰণে যথেষ্ট বুলি ভাবিছোঁ। দাদালৈ ধন্যবাদ থাকিলে। তাৰপিছত আৰু আপোনাৰ এতিয়া আমাৰ বৰবিঘাৰ পৰা ঢিঙলৈ যোৱা সংযোগী পথটো দুআষাৰকক বহুতে হয়তো অসুবিধা পায় যে এই ৰাস্তাটোতে আমাৰ বিশেষকৈ এই পথটোৰ ক্ষেত্ৰত আমি যথেষ্ট অসুবিধাতে পৰিছিলোঁ। কিন্তু বৰ্তমান আপোনালোকে দেখিছে আমাৰ স্থানীয় বিধায়ক ৰমাকান্ত দেৱৰ এটা প্ৰচেষ্টাত এই পথটো ইতিমধ্যে বৰ সুন্দৰভাৱে তেওঁ আমাক এই পথটো মেৰামতি কৰি এটা নতুন পথ আমাক দিছে। আমি এই পথটোৰ লগত জড়িত হৈ বিভিন্ন সময়ত আমাৰ এই অঞ্চলৰ ৰাইজে আমাৰ উন্নয়নৰ ক্ষেত্ৰত এটা আমি সদায় বিচাৰোঁ যে এখন ঠাই যেতিয়া পথবিলাক ভাল নাথাকে তেতিয়া উন্নয়ন নিশ্চয় নহয়। গতিকে এটা পথ যেতিয়া আমাৰ বিধায়ক মহোদয়ে এই পথটো আমাক সুন্দৰভাৱে মেৰামতি কৰি দিছে, আমি তাৰ বাবে ধন্যবাদ জনাইছোঁ আমাৰ স্থানীয় বিধায়ক মাননীয় ৰমাকান্ত দেৱক। এই যুগতে আমিও ধন্যবাদ জনালোঁ ৰাইজৰ হৈ সকলোলৈ ধন্যবাদ জনাইছোঁ। আমি এতিয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ আৰু বেলেগ আমি প্ৰান্তত যাম। এখন আমাৰ বুৱতী নৈ, সোণাই নৈ গাইজ, এখন আমাৰ বুৱতী সোণাই নৈ। মোৰ ইউটিউব এই চেনেলটো চাবলৈ ৰবুল নাথ মৰিগাঁও অসম ইউটিউবত চাৰ্চ কৰিব। আপোনালোকে চাৰ্চ কৰিলে মোৰ নামটো ওলাই পৰিব, চাব। আমাৰ সোণাই নৈ পাৰৰ কিছু প্ৰাকৃতিক যি সৌন্দৰ্য ভৰা পৰিৱেশ, পথাৰৰ নৈ সকলোৱে দেখাইছোঁ। মই এখন বহুত কিলোমিটাৰ দূৰত্ব এখন নৈ। আমাৰ নতুন বছৰ, এয়াৰ পিকনিক, এয়াই সমন্বয় সেতু খানা। ছাৰ এই দিয়ক, কওক না কিবা কয় যদি। হেপী নিউ ইয়েৰ। ছাৰ হেপী নিউ ইয়েৰ দিছে। আহক আমি এইখিনিলৈ যাওঁ, সৰিয়হৰ সেইটো ভাল লাগিব দৃশ্যটো। ভাত খাবলৈ আগৈ গেলিবে আমাৰ আইগৰাকী কিন্তু আজি বৰ আঙুলি মদাহে পাণ হৈ আহিছে দেখোন। হৌ খাই লওক খাই লওক খাই লওক। আমাৰ 1 জানুৱাৰী সোণাই নৈ পাৰত এয়া হ'ল পিকনিক। সোণাই নৈ পাৰ, ঐতিহাসিক সোণাই নৈ পাৰ। ঐতিহাসিক সোণাই নৈ পাৰ বুলি ক'লে নিচিনা মানুহ নাই চৰাইবাহী। গৌৰৱ আমাৰ বুৰঞ্জী প্ৰসিদ্ধ আছে। একো নকৰিব, সুন্দৰ পৰিৱেশ, সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, ভাগে এসাঁজ প্ৰীতিভোজ। আমি সুন্দৰ পৰিৱেশ। আমাৰ হ'ল চৰাইবাহীৰ সোণাই পাৰ, সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। চাই লওক, এখন নৈ বুলি ক'লে এখন এনেকৈ নহয়, এখন সোণাই বুৱতী নৈ। ইয়াত বিভিন্ন মাছ কাছৰ অভয় নদী হৈ থকা নৈ এখন। আজি হয়তো পানীৰ অভাৱত হয়তো নৈখন শুকাই গৈছে। যেতিয়া বাৰিষা হয়, আমি যেতিয়া সৰু হৈ আছিলোঁ, মাছ কাছৰ অভয় নদী, এনেকুৱা এটা পৰিৱেশ।
আমাৰ তাত যিটো পৰিৱেশ, নৈৰ কাষৰ যিটো পৰিৱেশটো চাই অলপ সঁচাকৈ মনোমোহা, অতি মনোমোহা। জল আমাৰ ইয়াত মানে এই আজিৰ দিনটোত, আজি হ'ল 2024 বৰ্ষৰ প্ৰথম দিন। ইয়াত নৈ পাৰে পাৰে কিমান মানে পিকনিক খোৱাৰ মানে দৰ্শক মানে হিচাপ নাই, কোনো হাই কাজিয়া নাই। আপোনালোকে দেখাই দিয়ক, আছে পাৰ্টি, এয়া চাই লওক। এটা পাৰ্টি ভাত খাই আছে, আমনি নকওঁ। ইয়াতে বনাই আছে আৰু আছে। আমি এইখিনি অকণমান প্লেচত আহিলোঁ। ৰাস্তা পদূলি বৰ্তমান এইটো মুহূৰ্তত ধুনীয়া, এইটো দেখাই দিছোঁ এনেকৈ কৰি। ইয়াত বৰ্তমান ধান খেতি কৰিব, এখন সম্পূৰ্ণ মানে বোৱতী নৈ। ইয়াত সকলো ধৰণৰ, ইয়াত যি মানে পানী, আপুনি পানী ধুনীয়াকৈ খাব পাৰে। ইয়াত কোনো মানে প্ৰদূষণ নাই, বেয়া প্ৰদূষণ নাই। আপোনাৰ যি এয়া পানী, এয়া জল আপোনাৰ হিন্দু ধৰ্ম শাস্ত্ৰ অনুসৰি ইয়াত বিভিন্ন পবিত্ৰ ধৰ্মীয় কামতো ব্যৱহাৰ হয়। এই নৈ ঘাট আছে। আমাৰ যি মানে মৃতকৰ শ্ৰাদ্ধ, পিণ্ডদান ইয়াত কৰা হয়। নৈ পাৰৰ নৈ কাষৰীয়া যি ৰাইজ বা দূৰৰ পৰা এই নৈত আহে। ইয়াত কিবা যদি আপোনাৰ জলৰ যদি কিবা থাকে, আপোনাৰ ইয়াত নৈ পানীও প্ৰয়োজন হয়। ইয়াত ঘাট আছে। আমাৰ সেইটো এটা পৰিৱেশ। আমাৰ ইয়াত কোনো পানীৰ অসুবিধা নাই। আপোনাৰ গাঁৱত যদি পানী অসুবিধা হয়, ইয়াত পানীৰ অসুবিধা নাই। কিয়, আপোনাৰ গৰু ছাগলীও পানী খাব পাৰে। গা পা ধোৱাৰ পৰা কাজ সকামৰ পৰা ধৰি সকলো দিশতে ইয়াত কাম কৰিব পাৰি। কাপোৰ কানি ধোৱা, আপোনাৰ খেতিৰ কাৰণত আপোনাৰ মেচিনৰ সহায়ত পানী দিব পৰা সকলো সুবিধা ইয়াত আছে। জলসিঞ্চন বিভাগ আছে। সুন্দৰ এটা পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশত আমি 2024 বৰ্ষতো এই যি আপোনাৰ হালধীয়া পৰিৱেশ, এই হালধীয়া পৰিৱেশে যাতে বছৰটো যাতে সুন্দৰ হৈ থাকক। ঐতিহাসিক সোণাই নৈ পাৰৰ পৰা আপোনাৰ ছাৰে কি ক'ব কওক বছৰটো? মোৰ লগত ছাৰো আছে। ছাৰ কওক, এইটো ধৰক। ছাৰে কি ক'ব কওক? ছাৰ কওক। ঐতিহাসিক সোণাই নৈ পাৰৰ পৰা সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষ শুভেচ্ছা জনাইলোঁ। আশা কৰোঁ 24 বৰ্ষটো সকলোৱে ভাল হওক, সকলোৱে উন্নতি হওক, সকলোৱে সুখ শান্তিৰে বাস কৰক। 2023ত যিবিলাক নহ'ল 24ত যাতে সেইবিলাক হয়, তাকে কৈ মই বৰ্তমান প্ৰথম বছৰ আৰম্ভণিটো এই ভাতৃপ্ৰতিম ৰুবুল নাথৰ লগত আৰু পৰিয়ালৰ লগত মানে মই এই সোণাই নৈ পাৰত সুন্দৰ প্ৰাকৃতিক পৰিৱেশত ৰাইজে প্ৰীতিভোজ খাইছে, তাৰ লগত সহযোগ কৰিবলৈ আহিলোঁ। ধন্যবাদ। আৰু তাৰ বাহিৰে হেৰি নহয়, মোৰ ইউটিউবৰ হেৰিটো কৈ দিয়ক, লিংকটো। কোনোবাই যদি মোক যদি সঁচাই ভাল লাগে, গাঁৱৰ পৰিৱেশ বেছি মানে হেৰি লাগে, মোৰ মানে হেৰিৰ কাহিনীটো বেছি মছলা দিয়া নহয় আৰু ডাইৰেক্ট ৰুবুল নাথ মৰিগাঁও অসম কৈ দিয়ক। ৰুবুল নাথ মৰিগাঁও অসম সাবস্ক্ৰাইব কৰিব, ৰুবুল নাথ লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি ভাল লাগে আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ আগবঢ়াব। ঠিক আছে। আমাৰ এয়াই হ'ল চৰাইবাহী গৌৰৱ, মৰিগাঁও চৰাইবাহী গৌৰৱ। আমি চৰাইবাহী কাষৰীয়া ৰাইজ, চৰাইবাহীয়া চাই লওক, সঁচাই মানে মনোমোহা পৰিৱেশ। ধন্যবাদ। 2024 বৰ্ষৰ প্ৰথম আৰম্ভণি।